Hello everyone, মই প্ৰিয়ংকাই পুনৰবাৰ আহিলো আজি মোৰ দুপৰীয়া স্পেশাল ভাত খাজৰ থালিখন লৈ পিছে আজি দুপৰীয়া মইনো কি বনালো আৰু কেনেকৈ মোৰ থালিখন ৰেডি কৰিলো আহকচোন এবাৰ চাও কি বনালো আজি এয়া মই বিলাহী কাটি লৈছো ইফালে পিয়াজ কাটি লৈছো ইফালে কণী বইল কৰি লৈছো আৰু এতিয়া বনাও বলক কণীৰ দম এয়া মই কণীখিনি ফ্ৰাই কৰি লৈছো আৰু বিলাহীখিনিও মছলাৰ লগত এনেকৈ ধুনীয়াকৈ ভাজি লৈছো ইয়াতে মই আজি আলু দিয়া নাই অকমান থুপথুপিয়া কৰিম বেছি জুল নকৰো আৰু এয়া ৰেডি হৈ গল মোৰ কণীৰ আঞ্জা আজি আকৌ মিষ্টাৰৰ ডিমান্ড কি বইল দালি খাব সেইহে মই অকমান জাতিলাও বিলাহী আৰু মগুদালি কেইটামানো ভিজাই থৈছিলো এনেকৈ বইল দালি অকমানো বনালো আৰু শেষত মই ইয়াতে ভেন্দি গোটা দি দিছিলো খাবলৈ তেতিয়া দালিখন খুব টেষ্টি হয় আৰু তাৰ পিছত এনেকৈ বেঙেনা কেইপিচমানো ফ্ৰাই কৰি লৈছিলো আৰু আহকচোন এতিয়া মোৰ থালিখন সজাও এয়া মই ভাতৰ লগত জলকীয়া নেমু বেঙেনা ফ্ৰাই দিছো আৰু ইফালে কণীৰ দম বনাইছিলো যে একেবাৰে মানে থুপথুপিয়া কৰিছো জুল কৰা নাই আৰু এয়া চাওকচোন বইল দালিখন খাবলৈ ইমানে সোৱাদ হৈছিলে মোৰ ওচৰত ধনিয়া পাত নাছিল শেষত যদি ধনিয়া পাত দিয়া যায় ইমান খাবলৈ টেষ্টি লাগে আৰু তাৰ পিছত এয়া অকমান পনীৰৰ গ্ৰেভি বনাইছিলো আৰু আজি ডিজাৰ্টত লৈছিলো এয়া মিঠা দৈ পিছে এয়া মই কিনিহে আনিছো দেই ঘৰত বনোৱা দৈ নহয় আৰু এই আছিলে আজি মোৰ দুপৰীয়াৰ স্পেশাল থালি আপোনালোকৰ পিছে কেনেকুৱা লাগিল আজি মোৰ স্পেশাল থালিখন দেখি বাৰু খাও লাগিছে নে কমেন্ট এটা কৰি জনাব যদিহে ভাল লাগিছে তেন্তে ভিডিওটো শেয়াৰ কৰি দিব আৰু বেছি ভাল লাগিলে পেজটো ফলো কৰি দিব আকৌ লগ পাম অন্য এটি ভিডিও বা ৰেচিপি লৈ টিল দেন টেক কেয়াৰ বাই বাই